আজি মাৰ ঘৰত ল'ৰা ছোৱালীকেইটা গৰু বিহু দেখুৱাম বুলিয়ে আহিছিলোঁ। এসময়ত গৰু গাড়ীৰে ভৰপূৰ হৈ থকা ঘৰখনত আজি মাথো নিয়ম পালিবলৈ কেইটামানহে গৰু। ল'ৰা ছোৱালীকেইটাক তাকে শিকাবলৈ চেষ্টা কৰিলোঁ। সৰু সৰুৱে সদায় গৰু বিহুৰ দিনা গৰুক গা ধুৱাই নীতি নিয়মবোৰ পালন কৰে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। তাৰপিছতে লুচি ভাজিৰে পুৱাৰ জলপানটো। আজিকালি যে ল'ৰা ছোৱালীয়ে আখৈ হুৰুম খাবলৈ ইচ্ছাই নকৰে। তাৰপিছতে খুৰাৰ ঘৰলৈ গ'লো বিহু বুলি মাত এষাৰ দিবলৈ। খুৰাৰ লগত বহি কথা পতাৰ লগতে বিহু শুভেচ্ছাও জনালোঁ। তাৰপিছত বিদায় ল'লোঁ ঘৰৰ সকলোৰে। ওপৰলৈ গৈ সৰু বৌকো মাত এষাৰ লগালোঁ। অৱশেষত সকলোকে মাত দি মাৰ ঘৰ এৰি বাৰ ঘৰলৈ যাবলৈ সাজু হ'লোঁ। আৰু এয়া বাহঁতৰ ঘৰলৈ যাত্ৰা এটা নতুন ৰাস্তাইদি। কোমোৰাগুৰি দলং পাৰ হৈ জামুগুৰি ওলাব পৰাকৈ একেবাৰে এটা নতুন ৰাস্তা। 4 লেন হাইৱে। 3 ঘণ্টাৰ জাৰ্ণিটো 1 ঘণ্টাই কৰি পেলালে। ফিৰফিৰিয়া ৰাস্তাইদি 100-120 স্পীডেৰে যোৱাৰ মজাটোৱে বেলেগ। গাড়ী চলাই থাকোঁতে ময়ো অনুভৱ কৰিলোঁ যে অসমৰ কিন্তু যোগাযোগ ব্যৱস্থাটো যথেষ্ট উন্নত হ'ল। আৰু অৱশেষত আহি পালোহি বাহঁতৰ ঘৰ। ঘৰ পাই অলপ ৰেষ্ট লৈ ভাগিনটোৱে নতুনকৈ অনা ঘোঁৰাটো চাবলৈ গ'লোঁ। ৰাতিলৈ অকণমান ৰেষ্ট ল'ম বুলি ভাবোঁতেই ভিন্দক বিহুৰ শুভেচ্ছা জনাবলৈ ঘৰলৈ আহিল নহয় অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া। ভিন্দ নথকাৰ বাবে নিতাই মই লগ হৈ বাইদেউৰ লগত তেখেতক গামোচা এখন পিন্ধাই বিহুৰ লগ জনালোঁ। আৰু ইয়াৰ লগে লগে আজিৰ মোৰ এই ব্লগটো সামৰিলোঁ। বাই বাই।